নমস্কাৰ, মই জেপি শৰ্মাই আপোনালোকক নৱগ্ৰহ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 1 ফেব্ৰুৱাৰী 2019 চন আৰু অসমীয়া 1940 শকৰ মাঘৰ 17 তাৰিখ। শুক্ৰবাৰ, কৃষ্ণপক্ষ, দ্বাদশী তিথি ৰাতি 8:24 থাকিব আৰু তাৰ পিছত ত্ৰয়োদশী তিথিৰ আৰম্ভ। আজি মূলা নক্ষত্ৰ ৰাতি 10:12 থাকিব আৰু তাৰ পিছতে পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। ব্যাঘাত যোগ আৰু কৌলৱকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰীগণ, গন্ধৰ্বৰস্থি আৰু বৰুণ যোগ। ৰাতি 10:12 পিছত ধনু ৰাশি, মানৱগণ। আদ্যা ঋতু হ'লে প্ৰতিহীনা যোগ। দিনৰ ভিতৰত যাত্ৰাত অশুভ। ৰাতি 8:30 পিছত পশ্চিম দিশৰ বাহিৰে আন দিশত শুভ। খাদ্যত পুৰৈ শাক নিষিদ্ধ। ৰাতি 8 পিছত বেঙেনা নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো টিপি আমাৰ ভিডিঅ'বিলাক সোনকালে পোৱাত সহজ কৰি লওক আৰু ৰাশিফলসমূহ বিস্তৃত আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ৰাশি অনুসৰি আজিৰ দৈনিক ৰাশিফল। প্ৰথমতে মেষ ৰাশিৰ আজিৰ দিনটোত স্বাস্থ্যত সাধাৰণ ৰক্ত সংক্ৰান্ত দোষ আৰু এলাৰ্জি, জ্বৰ আদিৰ বাবে সামান্যতম ধনহানিৰ সম্ভাৱনা আছে। অৰ্থলাভ আৰু সামাজিক কৰ্মত ৰাজভয়ৰ সম্ভাৱনাও দেখা পোৱা যায়। বুদ্ধিহানি আৰু সম্পত্তি লাভৰ যোগ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ বিশেষ উন্নতি দেখা পোৱা নাযায়, কিন্তু শুভ সংবাদ আৰু সন্মান লাভৰ সম্ভাৱনা বিৰাজমান। অৰ্থহানি। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। শুভ কৰ্মত অংশগ্ৰহণ আৰু ধন ক্ষয়। পাৰিবাৰিক পৰিৱেশ উন্নত, সহযোগিতা আৰু সুখ বৃদ্ধিৰ যোগ। ব্যৱসায়ত ব্যস্ততা বৃদ্ধি, কিন্তু মনোবাঞ্ছা পূৰণত বাধা। কৰ্মচাৰী অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভ, উদৰ ৰোগত অৰ্থব্যয় আৰু অসন্তুষ্টতা বৃদ্ধিৰ যোগ। আপোনাৰ আজিৰ শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 1 আৰু 2 সংখ্যা অশুভ। বৃষ ৰাশিৰ আজি স্বাস্থ্যত অস্ত্ৰ, অগ্নি আৰু পানীৰ পৰা সামান্যতম ভয়ৰ সম্ভাৱনা আছে। ধনলাভ, ৰাজ আৰু বন্ধন ভয়, ভ্ৰমণ কষ্টৰ যোগ আৰু স্বাস্থ্যভাৱ দুৰ্বল। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। শুভ কৰ্মত অংশগ্ৰহণ। প্ৰেমত কৰ্মোন্নতি অব্যাহত থাকিব। পাৰিবাৰিকত নানা পীড়াত দুখ আৰু দুশ্চিন্তা, ভ্ৰমণত কষ্ট বৃদ্ধি। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব। সম্পত্তি লাভ, কৰ্মচাৰীৰ ভ্ৰমণ যোগ, ধন আৰু সন্মান লাভৰ যোগ আছে। আজি শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 1 সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যৰ কৰ্মোন্নতি অব্যাহত থাকিলেও সামান্য চৰ্দি আৰু মূৰৰ বিষৰ প্ৰাধান্যতা দেখা পোৱা যায়। শত্ৰু বৃদ্ধি আৰু পুণ্যকৰ্মত অৰ্থব্যয়ৰ যোগ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ দুখ, সংবাদ লাভ আৰু স্বাস্থ্যৰ বাবে অৰ্থব্যয়। প্ৰেমত আনন্দ, নতুন সংযোগ লাভৰ যোগ, জাতিকাৰ চিন্তা বৃদ্ধি। পাৰিবাৰিকত দ্ৰব্য আৰু অৰ্থহানিৰ যোগ, বন্ধুৰ সংগ লাভ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, মনোবাঞ্ছা সিদ্ধিত আনন্দ। বস্ত্ৰ আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায়ত অধিক উন্নতি। কৰ্মচাৰীৰ সুখ, শুভ সংবাদ লাভ, সামাজিক কৰ্মত অংশগ্ৰহণৰ যোগ। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। কৰ্কট ৰাশিজাত ব্যক্তিৰ আজি স্বাস্থ্যত অস্ত্ৰ অথবা যান বাহনৰ আঘাতৰ সম্ভাৱনা। সম্পত্তি লাভ, ধৰ্মীয় কৰ্মত অংশগ্ৰহণ, ধন লাভ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। নানা পৰিৱৰ্তন আৰু অৰ্থপ্ৰাপ্তিৰ সংবাদ লাভ। প্ৰেমত বিশেষ উন্নতি দেখা পোৱা নাযায়। শুভ কৰ্মত অংশগ্ৰহণৰ যোগ আৰু সংবাদ লাভ। পাৰিবাৰিকত আনন্দ, নতুন শুভ সংযোগ লাভ আৰু ভ্ৰমণ যোগ।
ব্যৱসায়ত উপাৰ্জনৰ সামান্য উন্নতি দেখা পোৱা যায়। মনোবাঞ্ছিত ফল লাভত বিলম্ব। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনৰ যোগ, ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি সিংহ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰৰ সামান্য আঘাতৰ সম্ভাৱনা দেখা পোৱা যায়। শৰীৰ দুৰ্বল, ৰাজ তথা বন্ধন ভয়, বুদ্ধিহানি আৰু অৰ্থলাভৰ যোগ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ অৰ্থকষ্টৰ অনুভৱ, যোগাযোগত আনন্দ আৰু শুভ সংবাদ লাভৰ যোগ। প্ৰেমত আনন্দ অব্যাহত থাকিব, সুখ বৃদ্ধি, অৰ্থহানি। পাৰিবাৰিকত সুখ, সামাজিক কৰ্মত শত্ৰুনাশ আৰু ব্যস্ততা। ব্যৱসায়ত কৰ্মোন্নতি, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি। বস্ত্ৰ, খাদ্যদ্ৰব্য আৰু ফল মূলৰ ব্যৱসায়ত অধিক উপাৰ্জন দেখা পোৱা যায়। আজি কৰ্মচাৰীৰ সন্মান আৰু স্থান লাভৰ যোগ আছে, শত্ৰুনাশ। আজি আপোনাৰ শুভ ৰং নীলা, শুভ সংখ্যা 1 আৰু 2 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ আৰু অগ্নিৰ আঘাতৰ সম্ভাৱনা দেখা পোৱা যায়। চকুৰ আমনিও থাকিব, কাহ কফ আদিৰ অশান্তি থাকিব, অশুভ সংবাদ লাভ, অৰ্থপ্ৰাপ্তিত আনন্দ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, অৰ্থলাভ। সামাজিক কৰ্মত অংশগ্ৰহণ, নতুন আঁচনি গ্ৰহণত সফলতা লাভ। প্ৰেমত গতানুগতিক, বিশেষ উন্নতি দেখা পোৱা নাযায়, যোগাযোগত শুভ ফল পাব। পাৰিবাৰিক পৰিৱেশ উন্নত থাকিলেও অশুভ সংবাদ লাভৰ যোগ, স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, ইলেক্ট্ৰনিক সামগ্ৰী আৰু গৃহ নিৰ্মাণ সামগ্ৰীৰ উপাৰ্জন অধিক। কৰ্মচাৰীৰ উন্নত দিন, সুখ আৰু আনন্দ আৰু সন্মান বৃদ্ধি, শুভ সংবাদ লাভ, অৰ্থকষ্ট। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 5 আৰু 1 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ বা যান বাহনৰ আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। পুণ্যকৰ্মত অৰ্থ ব্যয়, অৰ্থ আৰু দ্ৰব্য লাভ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ উদৰ ৰোগ, সন্মানহানি তথা অৰ্থলাভৰ যোগ দেখা যায়। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, মনোবাঞ্ছিত সফলতা লাভৰ আশা কম, বাঞ্ছিত বস্ত্ৰ লাভত আনন্দ। পাৰিবাৰিকত অৰ্থ আৰু সম্পদ লাভৰ যোগ আছে, কোনো বন্ধুৰ লগত মতানৈক্যৰ যোগো বিদ্যমান, সামাজিক কৰ্মত ভয় বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন থাকিলেও মনোবাঞ্ছিত হোৱাৰ আশা কম, জলজাত আৰু মাদক দ্ৰব্যৰ ব্যৱসায়ত প্ৰচুৰ উপাৰ্জন আশা কৰা যায়। কৰ্মচাৰীৰ বন্ধুৰ সংগত আনন্দ, অৰ্থলাভ, সৌভাগ্য বৃদ্ধিৰ যোগ। আজি শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। বৃশ্চিক ৰাশিজাত ব্যক্তিয়ে আজি অস্ত্ৰ আদিৰ আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। কাহ কফ আৰু ৰক্ত সংক্ৰান্ত ৰোগৰ অশান্তি বৃদ্ধিৰ যোগ। ধন আৰু সম্পত্তি লাভ, অধিক অৰ্থহানিত দুখ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ বিদ্যাহানি, অবাবত অৰ্থহানি, শুভ সংবাদ লাভ আৰু আশা বৃদ্ধি। প্ৰেমত উন্নত দিন, শুভ কৰ্মত অংশগ্ৰহণ আৰু বন্ধু লাভৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ উন্নত থাকিব, পুৰণা মনোবাঞ্ছা সিদ্ধিৰ যোগ। কাৰোবাৰ স্বাস্থ্যৰ বাবে অৰ্থ ব্যয় আৰু ভ্ৰমণ যোগ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিত আনন্দ, শত্ৰুনাশ, অবাবত অৰ্থ ব্যয়। বস্ত্ৰ, জোতা চেণ্ডেলৰ ব্যৱসায় আৰু খাদ্যদ্ৰব্যৰ ব্যৱসায়ত অধিক উপাৰ্জন দেখা পোৱা যায়। কৰ্মচাৰী সামাজিক কৰ্মত ব্যস্ততা আৰু দ্ৰব্য লাভ, শুভ ৰং কমলা, শুভ সংখ্যা 1 আৰু 2 সংখ্যা অশুভ। আজি ধনু ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত কাহ কফ জ্বৰ আদিৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে। মোকৰ্দমা আদি থকাসকলৰো চিন্তা বৃদ্ধি, সামাজিক কৰ্মত ৰাজভয় আৰু বন্ধন ভয়, ধন লাভ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ অৰ্থলাভ, চিন্তা বৃদ্ধি আৰু শত্ৰুৰ পৰা ভয় বৃদ্ধিৰ যোগ। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, যোগাযোগত শুভ ফল পাব, বাঞ্ছিত দ্ৰব্য আৰু অৰ্থলাভত আনন্দ। পাৰিবাৰিক পৰিৱেশ আনন্দৰ, ভ্ৰমণ আৰু বন্ধু লাভ। ব্যৱসায়ত উপাৰ্জন থাকিলেও মনোবাঞ্ছিত হোৱাৰ আশা কম,
জলজাত দ্ৰব্য, যন্ত্ৰপাতি, মোবাইল আদিৰ ব্যৱসায়ত উপাৰ্জন অধিক। কৰ্মচাৰীৰ অভাৱত ধনহানি, বন্ধুৰ সংগত আনন্দ লাভ, নতুন সিদ্ধান্ত গ্ৰহণ। আজি শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি মকৰ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত জ্বৰ, চৰ্দিৰ সাধাৰণ অশান্তি অনুভৱ হ'ব পাৰে। অস্ত্ৰ আৰু অগ্নিৰ পৰাও সাৱধানতা লোৱা উচিত। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ আৰু অৰ্থ ব্যয়। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ বিশেষ উন্নতি দেখা পোৱা নাযায়। স্বাস্থ্য ভাল থাকিব। পুণ্য কৰ্মত অৰ্থ ব্যয়ৰ যোগ। সংবাদ লাভ। প্ৰেমৰ পৰিৱেশ গতানুগতিক। যোগাযোগত শুভফল লাভ আৰু আশা বৃদ্ধি। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। সামাজিক কৰ্মত বন্ধন ভয়, স্থান আৰু অৰ্থ লাভ। ব্যৱসায়ত উপাৰ্জনৰ গতানুগতিকতা অব্যাহত থাকিব। চোৰ দস্যু তথা অগ্নিৰ পৰা সাৱধানতা লোৱা উচিত। অভাৱত অৰ্থ ব্যয়। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনৰ ভয় বৃদ্ধি, চিন্তা আৰু ধন ক্ষয়। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 1 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ তথা যিকোনো আঘাতৰ পৰা সতৰ্ক হোৱা উচিত। পুণ্য কৰ্ম আৰু সম্পদ লাভৰ যোগ দেখা যায়। সামাজিক কৰ্মত অভিজ্ঞতাৰ বিকাশ আৰু আনন্দ লাভ। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ বিদ্যা আৰু জ্ঞান লাভ, ব্যস্ততা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ ক্ষেত্ৰত অপেক্ষাৰ প্ৰয়োজন আছে। শুভ সংবাদ লাভ। প্ৰেমৰ পৰিৱেশ উন্নত, মনোবাঞ্ছা সিদ্ধি। পাৰিবাৰিকত গতানুগতিক, দ্ৰব্য আৰু ধনহানিৰ যোগ দেখা যায়, কিন্তু অৰ্থ লাভৰ যোগো বিদ্যমান। ব্যৱসায়ত উপাৰ্জনৰ সামান্য ক্ৰমোন্নতি থাকিব। ব্যস্ততাও থাকিব, কিন্তু সন্তুষ্টিৰ আশা কম। কৰ্মচাৰীৰ অভাৱত দুশ্চিন্তা বৃদ্ধি, শত্ৰুহানি। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি মীন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত সামান্য উদৰ ৰোগৰ অশান্তি দেখা পোৱা যায়। সম্পত্তি লাভত বাঞ্ছা পূৰণৰ যোগ। অৰ্থ লাভ। সামাজিক কৰ্মত উন্নতি। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভৰ যোগ। বুদ্ধিহানিৰ বাবে ধন ক্ষয়। প্ৰেমত আশা পূৰণ, বন্ধুৰ সংগত সুখ বৃদ্ধি, অৰ্থ লাভ, শত্ৰু ভয়। পাৰিবাৰিক পৰিৱেশ উন্নত, শুভ কৰ্মত অংশগ্ৰহণ আৰু সুখাদ্য লাভ, অৰ্থ বৃদ্ধি। ব্যৱসায়ত অকস্মাত সৌভাগ্য লাভৰ যোগ আছে। চোৰ দস্যুৰ ভয়ো বিদ্যমান, উপাৰ্জন বৃদ্ধি আৰু ব্যস্ততা। কৰ্মচাৰী পৰিশ্ৰম বৃদ্ধি, নানা ভয়, দিনটোৰ শেষলৈ উন্নতি থাকিব আৰু আনন্দও থাকিব। আজি শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 9 সংখ্যা অশুভ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতি দি বিদায় লৈছোঁ। এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া নম্বৰ, যেনে আজিৰ তাৰিখটো যোগ কৰিলে যিটো সংখ্যা পোৱা যায়, তাৰ লগত আপোনাৰ নামৰ সংখ্যা যোগ কৰি যি সংখ্যাটো পোৱা যাব, সেই সংখ্যাটো যদি শুভ হয় তেতিয়াহ'লে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। ধন্যবাদ।